হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আমি আকৌ খ্ৰীষ্টান বস্তিত অৱস্থিত চিটি চেণ্টাৰ মললৈ আহিলোঁ। আজি দেউতা আৰু মই একেলগে ব্লগ বনাই আছোঁ, আপোনালোকে চাই গৈ থাকক। দেউতাক মই বস্তু এটা কিনি দিব আহিছোঁ। ফটো এটা উঠি আহক। এই তাতে ফটো এটা উঠি দিয়ক। এই তাতে ভেলেণ্টাইন গৈছে নহয়, ফটো উঠি দিয়ক। ইয়াতে ফটো এটা উঠক, ইয়াতে বহি লওক। এইটো আপোনাৰ জোতা ইয়াত পাম, আপোনাৰ জোতা ইয়াত পাম। আমি এটা জোতা চাই আছোঁ, জোতা দেখাইছে। ইয়াতে কাম কৰা দাদা এজন আছে, দাদাজনে জোতা দেখাইছে। ধুনীয়া ধুনীয়া জোতা উডলেণ্ডৰ। আৰু ভাল জোতা ল'বলৈ হ'লে শ্ব'ৰুমৰ পৰা ল'ব, অৰিজিনেল পাব। এয়া অৰিজিনেল লেডাৰৰ জোতা। জোতাৰ মানে ছিষ্টেম লয়, এই জোতাযোৰ ছিষ্টেমটো কেতিয়াবা 7 নম্বৰত হৈ যায়। 8 নম্বৰত পে'মেণ্টটো কৰিলোঁ আৰু এতিয়া পইচা দিব লাগিব। পইচা নিদিলেতো আমাক বস্তুটো নিদিব। বুকুতে কঁপনি হয়, তোৰ মাততে জান এসাগৰ মৰম বুকুত বয়। তই হাঁহি দিলে বুকুতে কঁপনি হয়, তোৰ মাততে জান এসাগৰ মৰম বুকুত বয়। হেমাহিবোৰ অযুত হলে, ভাৱনাবোৰ বুকুত বলে, হ'বনে কি প্ৰেমৰ অপমান। তই দেৱতা নেকি জানাই মন অভিমান, দেৱতা নেকি জানাই মন অভিমান। লিফ্টত যাওঁ বলক, লিফ্টত যাওঁ। লিফ্টত উঠি কিনে আমি এতিয়া 3 নম্বৰ ফ্ল'ৰ পালোহি। কফি ইয়াত পাব। वेनिला होगा, कैपुचिनो होगा, वेनिला होगा, हेज़लनट होगा, कैरेमल होगा। वेनिला कितना का? वेनिला आपका क्या वीडियो आने में लाइव या फिर नहीं सोशल मीडिया বহক, আনন্দ লগ এতিয়া। কফি চকুৰে পলকতে ৰাখিবলে কুকুৰে শীতলতে সাত ফ্ল'ৰ। এইফালে টয়লেট আছে, গ'লে এইফালে টয়লেট কৰিব পাৰিব। তোক চকুৰে পলকতে ৰাখিবলে মন, তোক বুকুৰে শীতলতে খুৱাবলে মন। প্ৰতিবাৰে বেলেগ বেলেগ বনাই থাকে, ডিজাইন উঠাই থাকে আৰু। ভাৱনাবোৰ বুকুত বলে, ভেলেণ্টাইন ডে হেৰি উঠাই থাকে আৰু। প্ৰেমৰ অপমান। নহয়, ইয়াত মানে স্বাধীনতা দিৱসত ঠাণ্ডা লগাই দিব, এই তেনেকুৱা আৰু। এই যি অকেজন, খ্ৰীষ্টমাছ হ'লে খ্ৰীষ্টমাছৰ পুতলা আঁকি দিব, সেইটোৱে।